YouTube are watching. Welcome to my channel ST Comedy. ও দৌড়ে কোথা যা ওই পিছনে তোরা বিচুয়া কি পিছনে যাবা আমাকে এই যেটা আমি পড়াশোনা করবে নাকি নাকি ও তো ঠিকই কইছে মই তন্দ পড়ে হলে বুঝা না চেলাও তোকে নিয়ে যা বেলেবার মানে নিশ্চলে পড়ে এখন দাঁড় মানে অস্তি তো আর আমার ঘরতে মুড়তে না উঠছে ওইটা তো মূর্খ হলি মানে আমাকে মূর্খ বানাবা খুঁজিছে নাকি এই চলি কাক মূর্খ হইলে কমাইছা গাঁত মোৰ কিমান মান দেখা নাই নেকি এবাৰ দেখোন গাঁত মই খবাবতে পাৰছি মই যদি মূৰ্খ হলো মই খবাবতে পাৰছিলাম নেকি তাৰ দেউতা গাঁৱত যিমান পঢ়া শুনা মানুহ আছে চবৰে চাকৰি আছে মোৰ চাকৰি নাই কেনে মই কি মূৰ্খ সেইটো কাৰণে দেউতা মোৰ কথাটো শুনছ দেউতা এই মানুহ তাই সেইকাৰণে তো সভাপতি বানাই দিছি ওর দা তো গাছ বকরা বলছি আইজি লিখে বসি আমি পড়ি টাকা নাম তোর মিশে মুড়তে হয় না তুই এখানে মাঝে কি জি পড়াম স্কুল যাবারে হইছি ও স্যার আমার হাং নকরবি আমি ঘরের বা বললে দিছু বলে আইছা কে এ আমার দেউতা করবে না দে পড়া শুনে গেলে বলে আমার দেউতায় পয়সা মানে লিখলেন বলে আমার দেউতার নিচিনা আমি মুড়তে হয় ঢিকে লাগে বলে হয় নেকি কিবা এটা কৰিব লাগিব দেখোন মই বধিৰাগৰ পৰা লক্ষ্য কৰিছোঁ তলত পঢ়াটো নিবিচাৰে কি কৰা যায় দেউতাৰে এটা হেতা দিব লাগিব কি এটা দিব ছাৰ মই আজি তোমাৰ ঘৰত যাম আৰু দেউতাৰে এটা ভাল শিক্ষা দিম মই আজি তোমাৰ ঘৰত যাম মই এতিয়া তোমাৰ ঘৰৰ পৰা ওলাই আহিম তই তেতিয়াহে ঘৰৰ পৰা ওলাই আহিবি মোৰ কথা কালি এতিয়া ভালকৈ শুনি লওঁ এতিয়া ঘৰত যা তই যাবি যা ও মেশ ঘৰত আছা না ও সাত দুগুণ তিনি চাৰিকে আহিল মানে চৰকাৰে এটা লোন দিছি আৰু এই লোনটো লিখা মানুহক দিছি এই দায়িত্বটো মোকে দিছি মই বোলো তই হাজিৰা কৰি বুঢ়া তাৰ কাৰণে লোনটো তোকে দিওঁ এই লোনটোত 25টা গৰু আছে আৰু 25টা ছাগলী আছে তোকে লোনটো কৰি দিওঁ বঢ়িয়া উলিয়াইছে চৰকাৰে বেলেগকতো 25টা কৰি দিম তোক কিন্তু 50টা কৰি দিম কাৰণ তই আমাৰ গাঁৱৰ টেলেণ্টেড মানুহ দিব 50টা কৰি দিব আপুনি যদি এইখিনি কথা চলিখিনি আগত ক'লে হয় মই 1000 মান উপালো হয় কম দিয়া পিছত কম এতিয়া তই ইয়াতে কি লেখা আছে পঢ়ি চাচোন পঢ়িবা মানে ছাৰ বিশ্বাস কৰিলে কি হ'ব মই সৰুৰ পৰা স্কুলৰ মানুহতে দেখা নাপালোঁ হ'ব দিয়ক ছাৰ আপোনাক বিশ্বাস কৰোঁ তেনেহ'লে চাইনটো কৰি দিয়ক এই চাইনো কৰিব নহয় ছাৰ হয় নেকি তাৰে ব্যৱস্থা আছে ৰ'বা আঙুলিটো চাওঁ আগৰ চাইনটোত 25টা হ'ল এইটো 25টা আৰু এইটো 25টা 50টা হৈ গ'ল মই মুড়তে না দিতা কয় মুড়তো টেনশন করে এটা বলবেন মরা হইছে কি টেনশন করে কাগর মাটি কিনি টেনশন করে লোক বললা কি টেনশন ধরে মানে মন গাদারি করছি গাদারি করে নাই ঠিকই করছি মোর এখন কথা মাটি আছে যে তোর কাগজের ভিতরে মন নাম করে নিছো লাগছি না মজা এই চল এক পুজাখান লয় এক আজি মই মাঝে ইফালা কৰিম হ'ব আমি স্থান নকৰিবি তোক আজি মই এটা শিক্ষাৰ কাৰণে এইটো কাম কৰিছোঁ কি শিক্ষা দিব মোক তই পঢ়া শুনা নাজানা কাৰণে তোৰ চকুত ঢিলা মাৰি তোৰ মাটিখিনি মোৰ নামত কৰি ল'লোঁ খালি যদি তোৰ চলিক বেলেগে নিয়ম কৰে তই কি কৰিবি তই ধৰ পঢ়া শুনা কিয় বন্ধ কৰি আছা তই মূৰ্খ হ'লে বুলিও তোৰ চলিকো মূৰ্খ কৰাবি নেকি আগৰ দিনৰ কথা বেলেগ আছিল জানা আগৰ দিনত পঢ়া শুনা নকৰিলে চলি গৈছিল 5 পুচিয়াত চাল পাইছিল এতিয়া কম দামী চালটো 40 টাকা হৈছে আজিৰ দিনত চলে কেইদিন নপৰা তোৰ দৰে মূৰ্খ হৈ থাকিব বুজি পাইছা না হয় ছাৰ কথাখিনি মোৰ জেগাত নাছি আজি মই আমাৰ চলিক ভালকৈ পঢ়াম লাগে বাই খাম নাকাকে থাকিম ঠিক আছে দিয়া বাপৰে বাপ কথাখিনি যি বুজি পেলা তোৰ কাজখন চেৰি দিলোঁ তই আৰু ভয় নাথাকিবি মই যাওঁ দে এতিয়া তই দেউতে ভালকৈ পঢ়বি দে যাওক দে এতিয়া পঢ়োতে আজি তই ভালকৈ পঢ়বি তোৰ দেউতা সদায় স্কুল যাবি সদায় টিউচন যাবি লাগে ভাত এতিয়া মই বনাম তাই এতিয়া পঢ়িলোঁ যে এতিয়া হ'ব দে দেউতা বাপৰে বাপ ছাৰে যদি আজি এখন নাই ভাল হয় আজি মোৰ চলিকেইটাই মোৰ দৰে